হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলো ভালে আছে নিশ্চয়। এয়া লিপি ষ্টাইৰী আৰু মই লিপি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ পুনৰ এটি ৰৈ যোৱা ভাতৰ সুন্দৰ ৰেচিপি। এই ৰেচিপিটো আমি সন্ধিয়া সময়ত চাহৰ লগত বনাই ইয়াৰ জুতি ল'ব পাৰোঁ। কেনেকৈ কি কৰিলোঁ আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে চাই ভাল পাব বুলি, আৰু যদিহে চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্টত জনাব আপোনালোকৰ মতামত, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো নতুনসকলে, আৰু বেল আইকনটো প্ৰেছ কৰি দিব। গতিকে আহক আগবাঢ়ি যাওঁ ভিডিঅ'টোৰ মাজলৈ। এইখিনি হৈছে আমাৰ ভাত, যিখিনি দিনতে ৰন্ধা ভাত অকণমান ৰৈ গৈছিলে, আৰু এইখিনি হৈছে অকণমান আটা, ভাত, আটা আৰু অকণমান পানী মিহলি কৰি লৈছোঁ গ্ৰাইণ্ডাৰত। এতিয়া এইখিনি গ্ৰাইণ্ড কৰি ল'ম। অকণমান বেকিং পাউডাৰ, অকণমান গাখীৰ লৈছোঁ, অকণমান চেনি লৈছোঁ, এতিয়া অকণমান নিমখ দি এইখিনি ভালদৰে মিহিকৈ পাতলকৈ এটা পেষ্ট আমি ৰেডি কৰি ল'ম। এয়া নিমখখিনি দি দিলোঁ। এয়া মই দেখিছে টাৱা এখনত, ফ্ৰাই পেন এখনত লৈ লৈছোঁ, গোলাকাৰ আকাৰত লৈ লৈছোঁ। আমাৰ যিখিনি মিশ্ৰণ আছিলে পেষ্টখিনি মোৰ দেখুওৱা নহ'ল, এনেদৰে আমি হেতাৰে গোলাকাৰ কৰি ল'ম, যেনেদৰে আমি পেনকেক ৰেডি কৰোঁ। ইয়াত অকণ অকণ ছাইডত তেল লগাই দিম। এতিয়া অন্য এখন বনাম, সেইখন আমাৰ হৈ গ'ল। এতিয়া ভিডিঅ'টোত দেখুৱাৰ ধৰণে লৈ লৈছোঁ। যিমান পাৰে আপোনালোকে গোলাকাৰ কৰিবলৈ চেষ্টা কৰিব। গোলাকাৰ হ'লে বস্তুখিনি আমাৰ ভাল হয়, খাবলৈ খুবেই সুস্বাদু হয়। এয়া যে ৰৈ যোৱা ভাতৰ এটা নাস্তা, তেনেকুৱা একেবাৰেই নালাগে খোৱাৰ পাছত, আৰু বিৰাটেই কোমল হয় খাবলৈ। ভাল পাব আপোনালোকে, কেতিয়াবা ট্ৰাই কৰি চাব। খুব বেছি আমাক তেলৰ প্ৰয়োজন নহয়, আপোনালোকে এটা জোখত দি ল'ব মিশ্ৰণখিনি, ঘোলটো আমাৰ, আৰু খুব বেছি পাতল নকৰিব। এতিয়া ওলট কৰি দিয়াৰ পাছত দেখুৱাইছোঁ, চাওক দুই পিঠিতে ধুনীয়াকৈ সিজি গৈছে, কালাৰ এটা আহিছে। এয়া খুবেই কোমল হয় খাবলৈ, আৰু দেখিবলৈ এনেকুৱা ধৰণৰ হয়। এয়া পিছৰখনো এনেদৰেই বনালোঁ। খুব সুন্দৰ গোলাকাৰ কৰিবলৈ আপোনালোকে যিমান পাৰে যত্ন কৰিব। খুব বেছি মিহি পেষ্ট নকৰিব, খুব বেছি ডাঠো পেষ্ট আমাক নালাগে। আৰু ভিডিঅ'টো মই অকণমান খৰকৈ দেখুৱালোঁ, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এয়া অন্য এখন টাৱাত বহাই দিছিলোঁ মই গোলাকাৰভাৱে, আৰু যে এইটো পিঠি তেতিয়া আমি ওলটাই দিম। আৰু আমাক খুব বেছি তেলৰো প্ৰয়োজন নহয়, আপোনালোকে ছাইডত অকণ অকণ তেল দি দিব। দেখিবলৈ পাইছে খুব সুন্দৰ হয়। এয়া অন্য এখন দেখুৱাইছোঁ, ছাইডত তেল লগাই দিছোঁ। এইখিনি যেতিয়া সিজি আহিব, ভজা হৈ যাব, আমি এইখন ওলটাই দি ইপিঠিও সিজিবলৈ, ভজা যাবলৈ দি দিম। আৰু তাৰপাছত আমাৰ আটাইকেইখন পিঠা ৰেডি হৈ যাব। এয়া দেখিবলৈ পাইছে খুব সুন্দৰ হৈছে। আটাইকেইখন ৰেডি কৰিলোঁ মই। খাবলৈ বিৰাটেই সোৱাদ হয় আৰু খুবেই কোমল হয়। এয়া যে ৰৈ যোৱা ভাতৰ এটা সুন্দৰ নাস্তা, আপোনালোকে গমেই নাপাব। গতিকে ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্টত জনাব মতামত, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু বেল আইকনটো প্ৰেছ কৰি দিব। অন্য এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ধন্যবাদ।